ঘৰতে গঢ়ি তোলক চাবোন উদ্যোগ। আজি ঘৰতে কেনেকৈ এটা চাবোন উদ্যোগ গঢ়ি তুলিব পাৰি তাৰ বিষয়ে ক'বলৈ লৈছোঁ। ঘৰতে কৰিব পৰা বিভিন্ন ব্যৱসায়ৰ ভিতৰত চাবোনৰ ব্যৱসায় অন্যতম। ঘৰতে চাবোন কেনেদৰে বনায় তাৰ ওপৰত ইণ্টাৰনেটত বহুতো তথ্য উপলব্ধ। কিন্তু তাৰে বেছিভাগেই ঘৰতেই নিজৰ পাৰ্চনেল ইউজৰ বাবে কম পৰিমাণে হয়তো মাত্ৰ কেইডোখৰমান চাবোন বনোৱা উপায়বোৰ দেখুৱায়। কিন্তু এই ভিডিঅ'টোৰ যোগেৰে আমি ঘৰতে চাবোন বনোৱা উদ্যোগ স্থাপন কৰাৰ কথা ক'বলৈ লৈছোঁ। যিকোনো এটা উদ্যোগ স্থাপন কৰিবলৈ কেইটামান বস্তুৰ প্ৰয়োজন। সেইকেইটা হ'ল 1 নম্বৰতে ৱেৰহাউচ, অৰ্থাৎ উদ্যোগটো স্থাপন কৰিবলৈ আপোনাক অকণমান ঠাই লাগিব। এটা সৰু চাবোন উদ্যোগ স্থাপন কৰিবলৈ হ'লে প্ৰায় 750 স্কুৱেৰ ফিটৰ ঠাইৰ দৰকাৰ হ'ব, য'ত 500 স্কুৱেৰ ফিট কভাৰ্ড স্পেচ হ'ব লাগিব। কভাৰ্ড স্পেচ মানে ওপৰত চালি থকা ঠাই। যিহেতু আমি ঘৰতে কৰিব পৰা সৰু উদ্যোগৰ কথা কৈছোঁ, সেয়েহে 500 স্কুৱেৰ ফিটৰ ভিতৰতো গোটেই উদ্যোগটো স্থাপন কৰিব পাৰি। কিন্তু এই ঠাইখিনি কভাৰ্ড স্পেচ হ'বই লাগিব, মানে ওপৰত চালি থাকিবই লাগিব, খোলা ঠাই হ'ব নোৱাৰে। দ্বিতীয় বস্তুটো হৈছে মেচিন আৰু অন্যান্য সা-সঁজুলি। দ্বিতীয় দৰকাৰী বস্তুটো মেচিন আৰু অন্যান্য সা-সঁজুলি, আৰু সৰু চাবোন উদ্যোগ এটাৰ বাবে বজাৰত বিভিন্ন ধৰণৰ মেচিন উপলব্ধ। ফুল্লি অট'মেটিক মেচিনবোৰত কেইবা লাখ টকাৰ বিনিয়োগ দৰকাৰ হ'ব। তাৰ সলনি আপুনি কিছুমান কাম মেনুৱেলি আৰু বাকী কিছুমান কামৰ বাবে ছেমি অট'মেটিক মেচিন ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা কৰিলে আপোনাৰ বেছি লাভজনক হ'ব। যেনেকৈ চ'প মিক্সিং, কাটিং আদি কিছুমান কামৰ বাবে 40-50 হাজাৰ মানৰ ভিতৰতে ছেমি অট'মেটিক মেচিন পোৱা যায়। তেনেবোৰ মেচিন কিনাৰ বাবে বিক্ৰেতা indiamart.com বা অন্যান্য তেনেধৰণৰ ৱেবছাইটত বিচাৰি পোৱা যাব। তৃতীয় বস্তুটো হ'ল দক্ষ কৰ্মী। সৰু চাবোন উদ্যোগ এটা গঢ়ি তুলিবলৈ প্ৰায় 7-8জনমান কৰ্মীৰ দৰকাৰ হ'ব। তাৰে ভিতৰত প্ৰায় 3জনমান দক্ষ কৰ্মী আৰু বাকী কেইজন শ্ৰমিক হ'লেও হ'ব। চতুৰ্থ বস্তুটো খুবেই দৰকাৰী, সেইটো হ'ল বিনিয়োগ। বিনিয়োগ মানে ইনভেষ্টমেণ্ট। যিকোনো উদ্যোগ স্থাপন কৰিবলৈ হ'লে বিনিয়োগেই হ'ল মূল বস্তু। সৰুকৈ চাবোন উদ্যোগ এটা স্থাপন কৰিবলৈ হ'লে প্ৰায় 10-15 লাখমান টকাৰ বিনিয়োগ দৰকাৰ হ'ব। কিহত কিমান টকা খৰচ হ'ব তাৰে এটা থুলমূল হিচাপ ইয়াত দিছোঁ। প্ৰথমটো হ'ল ইকুইপমেণ্ট এণ্ড মেচিনাৰী, সা-সঁজুলি বা যন্ত্ৰপাতি, এইবোৰত আপোনাৰ প্ৰায় 2 লাখমান টকা খৰচ হ'ব। দ্বিতীয় বস্তুটো হৈছে মেটেৰিয়েল, কেঁচা মাল। তাত প্ৰথমতে 80,000মান টকা খৰচ হ'ব। কিন্তু সেই কেঁচা মালখিনি যেতিয়া আপুনি চাবোন বনাই বিক্ৰী কৰিব, বজাৰত বিক্ৰী কৰাৰ ফলত আপোনাৰ কিছু পইচা ইনকাম হ'ব। সেই পইচাখিনি আকৌ মেটেৰিয়েল কিনাৰ বাবদ ব্যৱহাৰ কৰিব পাৰি। তৃতীয় বস্তুটো হৈছে মেন পাৱাৰ, কৰ্মী। মেন পাৱাৰৰ নামত আপোনাৰ 1,20,000 টকামান খৰচ হ'ব পাৰে। তাৰ পিছৰ বস্তুটো হৈছে ইউটিলিটিজ, ব্যৱহাৰ্য সেৱা। ব্যৱহাৰ্য সেৱাৰ নামত 60,000 টকা। ইনিচিয়েল ইনভেণ্টৰী মানে প্ৰাৰম্ভিক মালবস্তু, সেইবোৰৰ নামত 80,000 টকা। মিছেলেনিয়াছ এক্সপেণ্ডিচাৰ মানে অন্যান্য খৰচ, তাৰ নামত 1,60,000 টকা। আৰু ৱৰ্কিং কেপিটেল মানে কাৰ্যকৰী মূলধন, তাৰ নামত 5,60,000 টকা। এই গোটেইখিনি যোগ কৰিলে হ'ব 12,60,000 টকা। আমি অলপ আগতে কৈ অহাৰ দৰে মানে 10-15 লাখমান টকাৰ ভিতৰতে আপোনাৰ উদ্যোগটো স্থাপন হৈ যাব। আগতে কৈ অহাৰ দৰে কিছুমান কাম আপুনি হাতেৰে আৰু কিছুমান কাম ছেমি অট'মেটিক বা মেনুৱেল মেচিনেৰে কৰিলে লাভজনক হ'ব। সেয়েহে দুটামান মেচিনৰ বাবদ 2 লাখ টকা ধৰা হৈছে। পোনপ্ৰথমে কেঁচা মাল কিনাৰ বাবদ 80,000 টকা ধৰা হৈছে। মেন পাৱাৰ অৰ্থাৎ কৰ্মী আৰু বনুৱাসকলক নিয়োজিত কৰাৰ বাবদ 1,20,000 টকা ধৰা হৈছে। আগতেই কৈছোঁ যে প্ৰায় 8জনমান কৰ্মীৰ দৰকাৰ হ'ব। ইউটিলিটি মানে ব্যৱহাৰ্য সেৱাৰ নামত 60,000 টকা ধৰা হৈছে। ব্যৱহাৰ্য সেৱা বুলি ক'লে আমি পানী, বিদ্যুৎ যোগান ইত্যাদিকে বুজোঁ। যদিহে আপোনাৰ ঘৰত নিজা ডিপ ৱেল বৰিং কৰা মটৰ আছে আৰু মটৰৰ পৰা পানী যোগান ধৰাৰ ব্যৱস্থা আছে, তেন্তে পানীৰ চিন্তা নাই, অন্যথা বাহিৰৰ পৰা পানী কিনিব লগা হ'ব পাৰে। বিদ্যুতৰ বাবে এটা বেলেগ লাইন আপোনাৰ উদ্যোগৰ নামত বেলেগকৈ লৈ ল'ব লাগিব। ঘৰতে উদ্যোগ স্থাপন কৰিলেও ঘৰৰ ব্যক্তিগত বিদ্যুৎ লাইন উদ্যোগত ব্যৱহাৰ নকৰাই ভাল। ই আইনমতে দণ্ডনীয়। বেলেগকৈ এটা লাইন লৈ ল'লে উদ্যোগটোৰ নামত বেলেগকৈ বিল আহিব। পানী আৰু বিদ্যুতৰ বাহিৰেও আন কিছুমান ব্যৱহাৰ্য সেৱাৰ দৰকাৰো হ'ব পাৰে। ইনিচিয়েল ইনভেণ্টৰী বা প্ৰাৰম্ভিক মালবস্তুৰ বাবদ 80,000 টকা ধৰা হৈছে। এই প্ৰাৰম্ভিক মালবস্তু ওপৰত কৈ অহা কেঁচা মালতকৈ বেলেগ। এয়া হ'ল উদ্যোগ এটা চলিবলৈ দৰকাৰ হোৱা সৰু সৰু ইটো সিটো বস্তু। এককভাৱে চাবলৈ গ'লে এনে একোটা বস্তুৰ দাম বেছি নহ'ব। কিন্তু উদ্যোগটো আৰম্ভ কৰোঁতে এনেবোৰ বস্তু একেলগে কিনিব লগা হ'ব আৰু সেয়েহে এক বুজন পৰিমাণৰ ধন ইয়াৰ নামত খৰচ হ'ব।
এয়া কৰ্মীসকলে ব্যৱহাৰ কৰিব লগা ৰেস্পিৰেটৰ মাস্ক বা সৰু চকুৰ সুৰক্ষামূলক পৰিধান আৰু হাত আৰু বাহু সুৰক্ষিত কৰিবলৈ উপযুক্ত গ্ল'ভছ আৰু কাপোৰ ইত্যাদি যিকোনো বস্তু হ'ব পাৰে। ইয়াৰ উপৰিও সৰু বৰ আহিলা পাতি দৰকাৰ হ'ব। এই সকলোবোৰ সামৰি থুলমূলকৈ 80,000 টকা ধৰা হৈছে। অন্যান্য খৰচৰ বাবদ 1,60,000 টকা ধৰা হৈছে। ইয়াৰ ভিতৰত সকলো ধৰণৰ সতকাই চকুত নপৰা আৰু আকস্মিকভাৱে অহা খৰচ ধৰি লোৱা হৈছে। ৱৰ্কিং কেপিটেল বা কাৰ্যকৰী মূলধনৰ বাবদ 5,60,000 টকা ধৰা হৈছে। উদ্যোগ এটা স্থাপন কৰাৰ পিছত পিছদিনাৰ পৰাই উদ্যোগটো লাভজনক হৈ নপৰে। গ্ৰাহকে আপোনাৰ উদ্যোগৰ উৎপাদিত সামগ্ৰী আঁকোৱালি ল'ব লাগিব। গ্ৰাহকৰ ৰুচিৰ ওপৰত ভিত্তি কৰি হোলচেলাৰ আৰু গাইগুটীয়া বিক্ৰেতাসকলে আপোনাৰ পৰা সামগ্ৰী ক্ৰয় কৰিব লাগিব। আপুনি নিজেও বিক্ৰেতাসকলৰ ওচৰ চাপি নিজৰ উৎপাদিত চাবোনৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰাৰ চেষ্টা কৰিব লাগিব। এইখিনি কৰোঁতে অন্যান্য চাবোন উদ্যোগৰ পৰা আপুনি তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাটো খাটাং। সেয়েহে আপোনাৰ মাৰ্কেটিং ষ্ট্ৰেটেজি থকা উচিত। ইয়াৰ বিষয়ে পিছত বিস্তৃতভাৱে কৈছোঁ, কিন্তু ইয়াত এইখিনি কথা উনুকিওৱাৰ কাৰণটো হ'ল যে এই কামবোৰ হৈ উঠোতে কিছু সময় লাগিব। বজাৰত আপোনাৰ উদ্যোগৰ উৎপাদিত সামগ্ৰী, উৎপাদিত চাবোন প্ৰচলিত হৈ পৰালৈ কিছু সময় লাগিব। এই সময়খিনি আপুনি উৎপাদন বন্ধ কৰি দিব নোৱাৰে। সেয়েহে এই সময়খিনি চলি থাকিবলৈ কিছু মূলধনৰ প্ৰয়োজন হয়। সেই মূলধনেই হ'ল ৱৰ্কিং কেপিটেল বা কাৰ্যকৰী মূলধন। মনত ৰাখিব, এয়া এক খুব সাধাৰণীকৃত উদাহৰণ। ঠাই আৰু পৰিস্থিতি ভেদে এই অংক সমূলি সলনি হৈ যাব পাৰে। ইয়াত মাত্ৰ আপোনাক এটা আইডিয়া দিবলৈ চেষ্টা কৰা হৈছে। আপুনি কোন ঠাইত, চহৰত নে গাঁৱত নে কোন ঠাইত কেনেধৰণৰ উদ্যোগ আৰম্ভ কৰিব বিচাৰে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ খৰচ পাতিৰ অংকটো সলনি হৈ থাকিব। 5 নম্বৰ বস্তুটো হৈছে লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন আৰু অন্যান্য আইনী প্ৰয়োজনীয়তা। যিকোনো উদ্যোগ স্থাপন কৰিবলৈ কিছুমান আইনী নিয়ম মানি চলিব লাগে আৰু লগতে কিছুমান চৰকাৰী নথিপত্ৰ উলিয়াই ল'ব লাগে। চাবোন উদ্যোগ স্থাপন কৰিবলৈ তলত দিয়া নথিসমূহ দৰকাৰ হ'ব। প্ৰথমতে হ'ল SSI ৰেজিষ্ট্ৰেশ্যন, স্মল স্কেল ইণ্ডাষ্ট্ৰী ৰেজিষ্ট্ৰেশ্যন, মানে ক্ষুদ্ৰ উদ্যোগৰ পঞ্জীয়ন। এই পঞ্জীয়ন মিনিষ্ট্ৰী অফ MSME মানে মাইক্ৰ', স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ পৰা লাভ কৰিব পাৰি। ক্ষুদ্ৰ উদ্যোগক উদগনি দিবলৈ চৰকাৰে বহুত আঁচনি প্ৰস্তুত কৰি ৰাখিছে। এই পঞ্জীয়ন লাভ কৰিলে চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব পাৰি। FDA এপ্ৰুভেল, FDA মানে হৈছে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন। কিন্তু চাবোন, খাদ্য আৰু ঔষধ কোনো এটা শ্ৰেণীতে নপৰে। কিন্তু FDA এপ্ৰুভেল দৰকাৰ হয় যদিহে চাবোনত কোনো ধৰণৰ ৰং ব্যৱহাৰ কৰা হৈছে। 3 নম্বৰটো হ'ল গভৰ্ণমেণ্ট ক্লিয়াৰেন্সেছ, ৱেইটছ এণ্ড মেজাৰ্ছ বৰ্ড ক্লিয়াৰেন্স, কাৰেণ্ট বেংক একাউণ্ট। ব্যৱসায়ৰ লগত জড়িত টকা পইচা কাৰেণ্ট একাউণ্টৰ পৰাহে হেণ্ডেল কৰা হয়, ব্যক্তিগত ছেভিংছ একাউণ্টৰ পৰা নহয়। আপোনাৰ উদ্যোগটোৰ নামত এটা কাৰেণ্ট বেংক একাউণ্ট খুলিবই লাগিব। তাৰপিছত আহিল ট্ৰেডমাৰ্ক, GST ৰেজিষ্ট্ৰেশ্যন। আপোনাক GST ৰেজিষ্ট্ৰেশ্যন দৰকাৰ হ'ব যদিহে আপোনাৰ বছৰেকীয়া টাৰ্ণঅভাৰ 20 লাখ টকাতকৈ বা তাতকৈ অধিক হয়। যি ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ কথা আমি আলোচনা কৰিছোঁ তাত ইমান সোনকালে 20 লাখ টকাৰ টাৰ্ণঅভাৰ স্পৰ্শ নকৰে। অৱশ্যে সময়ৰ লগে লগে বিস্তাৰিত হৈ এসময়ত 20 লাখ টকা স্পৰ্শ কৰিব পাৰে। তেতিয়া GST ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিব। সদ্যহতে ইয়াৰ দৰকাৰ নাই। তাৰপিছত আহিল ট্ৰেড লাইচেন্স, ড্ৰাগ কণ্ট্ৰল বৰ্ডৰ লাইচেন্স, NOC ফ্ৰম পলিউশ্যন কণ্ট্ৰল বৰ্ড ইত্যাদি ইত্যাদি ইত্যাদি। 6 নম্বৰ বস্তুটো হ'ল চাবোন বনোৱা প্ৰক্ৰিয়া আৰু কেঁচামালৰ যোগান ব্যৱস্থা। চাবোন সাধাৰণতে কেইবাটাও পৰ্যায়ৰ মাজেৰে প্ৰস্তুত কৰা হয়। চেপনিফিকেশ্যন, গ্লিচাৰিন নিষ্কাশন, পিউৰিফিকেশ্যন আৰু ফিনিচিং। ইয়াতে প্ৰথম 3টা পৰ্যায়ত কিছু পৰিমাণৰ ৰাসায়নিক ক্ৰিয়া সম্পন্ন হয়, কিন্তু এই সকলোবোৰৰ বাবে বিভিন্ন মেচিন উপলব্ধ, সেয়েহে চিন্তা নাই। 4ৰ্থ পৰ্যায় অৰ্থাৎ ফিনিচিঙত পাৰফিউম, ডাই ইত্যাদি যোগ কৰা হয় আৰু লগতে ষ্টাম্পিং কৰা হয়। এয়া নিৰ্ভৰ কৰিব চাবোনবোৰৰ ৰং, গোন্ধ ইত্যাদি কেনেধৰণৰ হ'ব তাৰ ওপৰত। সেয়েহে বেলেগ বেলেগ বেটছৰ বাবে ডাইৰ পৰিমাণ আৰু ৰং, পাৰফিউমৰ গোন্ধ ইত্যাদিবোৰ সলনি হৈ থাকিব পাৰে। চাবোন বনাবলৈ দৰকাৰ হোৱা কেঁচামালসমূহ হ'ল 1 নম্বৰ অলিভ অইল, 2 নম্বৰ কেশৰ অইল, বিভিন্ন ধৰণৰ পাৰফিউম। মনত ৰাখিব, অকল এক ধৰণৰ পাৰফিউম মজুত ৰাখিলে নহ'ব। তাৰপিছত আহিল ডাই। মনত ৰাখিব, অকল এক ধৰণৰ ডাই মজুত ৰাখিলেও নহ'ব। তাৰপিছত আহিল পেকেজিঙৰ মাল, পেকেজিং মেটেৰিয়েল। মনত ৰাখিব, কাষ্টমাৰৰ দৰকাৰ অনুযায়ী কেইবা ধৰণৰ পেকেজিঙৰ মাল মজুত ৰাখিব লগা হ'ব পাৰে। তাৰপিছত আহিল পানী যোগান ব্যৱস্থা। তাৰপিছত আহিল ক্ৰীম। অকল ক্ৰীম থকা চাবোনৰ বাবেহে ক্ৰীম দৰকাৰ হয়, সকলো ধৰণৰ চাবোনৰ বাবে নহয়। তাৰপিছত গ্লিচাৰিন। অকল গ্লিচাৰিন থকা চাবোনৰ বাবেহে গ্লিচাৰিন দৰকাৰ হ'ব, সকলো চাবোনৰ বাবে নহয়।
এই সকলোবোৰ কেঁচা মাল indiamart.com নামৰ ৱেবছাইট এটাৰ পৰাই কিনিব পাৰি। তাত নিজৰ নাম, ফোন নম্বৰ সহ কি বস্তু লাগে সেয়া দিলে বিক্ৰেতাসকলে আপোনাক ফোনযোগে যোগাযোগ কৰিব। তাৰপিছত দৰকাৰ অনুযায়ী ক্ৰয় কৰিব পাৰি। কিন্তু ক্ৰয় কৰাৰ আগতে কোনটো বস্তু কিমানখিনি দৰকাৰ হ'ব তাৰ এটা প্ৰেক্টিকেল এষ্টিমেট কৰি লোৱাটো ভাল। নহ'লে কোনো বস্তু বেছিকৈ কিনিলে সেয়া বহুদিন ধৰি পৰি থাকিব আৰু বেয়া হৈ যোৱাৰো সম্ভাৱনা থাকে। আনহাতে কমকৈ কিনিলে আধাতে শেষ হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেনেস্থলত মেচিন আৰু কৰ্মীসকল কেঁচা মালৰ নাটনিত অকামিলা হৈ বহি থাকিব লগা হ'ব পাৰে। এইখিনিতে আপোনাৰ উদ্যোগৰ পৰিসৰ কিমান সেয়া এষ্টিমেট কৰি ল'লে ভাল। পৰিসৰ মানে হ'ল কিমানখিনি ভৌগোলিক দূৰত্বলৈ আপুনি আপোনাৰ মাল ছাপ্লাই দিব বুলি অনুমান কৰিছে। সেয়া আপুনি উদ্যোগ স্থাপন কৰা ঠাইখিনি কিমান ঘনবসতিপূৰ্ণ তাৰ ওপৰতো নিৰ্ভৰ কৰিব আৰু লগতে ঠাইখিনিৰ ভিতৰত কেনেধৰণৰ কি বাণিজ্যিক প্ৰতিষ্ঠান আছে আৰু কেনেধৰণৰ মানুহে বসবাস কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব। গাঁও অঞ্চলত স্থাপন কৰা উদ্যোগে চহৰ বা ওচৰৰে সৰু মফচলীয়া টাউনলৈ ছাপ্লাই দিব পাৰে, কিন্তু চহৰ অঞ্চলত কম পৰিসৰৰ ভিতৰতে মাল ছাপ্লাই দি আদায় হোৱাৰ সম্ভাৱনা বেছি। সেয়েহে আৰম্ভ কৰাৰ আগতে পৰিসৰটো যথাসম্ভৱ অনুমান কৰি লোৱাটো দৰকাৰী। এই পৰিসৰৰ ভিতৰত কেনেধৰণৰ কাষ্টমাৰ পোৱা যাব আৰু কেনেধৰণৰ কাষ্টমাৰৰ বাবে কি ধৰণৰ চাবোন প্ৰস্তুত কৰিব লাগিব সেয়া নিৰূপণ কৰাত সহায় কৰে। এই কামখিনিক ইংৰাজীত টাৰ্গেট মাৰ্কেট ডিটাৰমিনেশ্যন আৰু মাৰ্কেট চাইজ ডিটাৰমিনেশ্যন বুলি কোৱা হয়। ইয়াৰ উপৰিও দুই ধৰণৰ কাষ্টমাৰ, প্ৰস্পেক্টিভ কাষ্টমাৰ আৰু এক্সিষ্টিং কাষ্টমাৰ, এই দুই ধৰণৰ কাষ্টমাৰৰ দৰকাৰবোৰ জানিব লাগে। প্ৰস্পেক্টিভ কাষ্টমাৰ মানে হ'ল এনে কোনো ব্যক্তি বা অনুষ্ঠান যিয়ে আপোনাৰ চাবোন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। তেনে কাষ্টমাৰে ব্যৱহাৰ কৰি চাবলৈ হয়তো কিছু পৰিমাণৰ চাবোন ফ্ৰী নমুনা হিচাপে দিব লাগিব পাৰে। এইখিনিৰ বিনিময়ত আপুনি একো টকা পইচা উপাৰ্জন নকৰে যদিও ভৱিষ্যতলৈ নতুন কাষ্টমাৰ পোৱাৰ সম্ভাৱনা গঢ় লৈ উঠে। যিহেতু ঘৰতে সৰুকৈ প্ৰায় 500ৰ পৰা 700 স্কুৱেৰ ফিটৰ ভিতৰত পাতিব পৰা উদ্যোগৰ কথা কৈ আছোঁ, গতিকে এনেধৰণৰ এটা উদ্যোগৰ পৰা প্ৰতিদিনে কিমানখিনি চাবোন উৎপাদন কৰিব পাৰি সেয়া হিচাপ কৰি লৈ তাৰ ভিত্তিতহে কেঁচা মাল ক্ৰয়ৰ সিদ্ধান্ত ল'ব লাগে। ইয়াৰ উপৰিও সদ্যহতে থকা কাষ্টমাৰৰ অৰ্ডাৰ আদিৰ ওপৰতো ভিত্তি কৰি বেটছ চাইজবোৰ আৰু কিমান বেটছৰ দৰকাৰ হ'ব সেয়া হিচাপ কৰি উলিয়াব পাৰি। এই সকলোবোৰৰ ভিত্তিতহে কোনটো কেঁচা মাল কিমানখিনি ক্ৰয় কৰিব লাগিব তাৰ সিদ্ধান্ত হ'ব। ইয়াৰ পিছত আহিছোঁ অন্য এটা কথালৈ, মাৰ্কেটিং আৰু অন্যান্য। চাবোনৰ বজাৰখন খুবেই ডাঙৰ, কিন্তু এই বজাৰখনত ইতিমধ্যে বহুত ডাঙৰ ব্যৱসায়িক আধিপত্য আছে। সেয়েহে এই বজাৰখনৰ পৰা লাভৱান হ'বলৈ অলপ প্লেনিঙৰ দৰকাৰ হ'ব। পোনপ্ৰথমে ওচৰ চুবুৰীয়া লোকেল দোকানবোৰৰ পৰাই আৰম্ভ কৰাটো ভাল। সৰু সৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত কম পৰিমাণে বিক্ৰীৰে এক সৰু বজাৰ সৃষ্টি কৰিব পাৰি। চাবোনক FMCG প্ৰডাক্টৰ ভিতৰত ধৰা হয়। FMCG মানে ফাষ্ট মুভিং কনজিউমাৰ গুডছ, যেনে চাবোন, টুথপেষ্ট, শ্বেম্পু, কছমেটিক বস্তু, তেল, পাউডাৰ, পেকেজিং খাদ্য, জুচ, চকলেট ইত্যাদি দৈনন্দিন ব্যৱহাৰ্য কনজিউমেবলবোৰকে FMCG প্ৰডাক্ট বুলি কোৱা হয়। সৰু দোকানবোৰক ছাপ্লাই দিয়া হোলচেল ৰিটেইলাৰবোৰৰ ওচৰত সকলোবোৰ ব্ৰেণ্ডৰ বস্তুৰে ষ্টক থাকে আৰু খুচুৰা বেপাৰীবোৰে বিচৰা ধৰণে তেওঁলোকে ছাপ্লাই দিয়ে। চুবুৰীয়া লোকেল দোকানবোৰৰ পৰা আৰম্ভ কৰি আপোনাৰ উদ্যোগৰ পৰা ওলোৱা চাবোনে কিছু জনপ্ৰিয়তা লাভ কৰাৰ পিছতে হোলচেল ৰিটেইলাৰবোৰৰ ওচৰত আপোনাৰ চাবোন বিক্ৰী কৰিব পাৰে। আজিকালি সকলো সৰুবোৰ চহৰ নগৰৰ আলিয়ে গলিয়ে ছুপাৰ মাৰ্কেট আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ গঢ় লৈ উঠিছে। এনে ছুপাৰ মাৰ্কেটবোৰত বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ বস্তু উপলব্ধ থাকে। এনে ছুপাৰ মাৰ্কেটত চাবোনৰে কেইবাটাও ব্ৰেণ্ড উপলব্ধ থাকিব। এনে ছুপাৰ মাৰ্কেট কিছুমান ওচৰৰ চাপিলে দীৰ্ঘদিনীয়া অৰ্ডাৰ পাব পাৰে। যিকোনো ব্যৱসায়ৰ বাবে এক ডাঙৰ কাষ্টমাৰৰ পৰা দীঘলীয়া অৰ্ডাৰ লাভ কৰিব পৰাটো খুবেই আশাজনক কথা। আজিকালি সকলো ব্যৱসায় অনলাইন চলে। আপোনাৰ উদ্যোগত উৎপাদিত চাবোনবোৰৰ অনলাইন বিক্ৰী কৰিব পৰা ব্যৱস্থা এটা থকাটো প্ৰয়োজনীয়। হয়তো এখন অনলাইন ষ্ট'ৰ গঢ়ি তুলিব পাৰি, নাইবা আমাজন, ফ্লিপকাৰ্ট আদি ৱেবছাইটৰ যোগেদিও বিক্ৰী কৰিব পাৰি। প্ৰায় সকলোবোৰ হোটেলতেই বাথৰুমত চাবোন থোৱা থাকে। সেয়েহে কোনো হোটেলৰ লগত টাই আপ কৰি ল'লে কিছু পৰিমাণৰ উৎপাদন সেইফালেদিও বিক্ৰী হৈ থাকিব। কিছুমান হোটেলত নিজৰ নাম লিখা পেকেজিং ব্যৱহাৰ কৰে। এনেবোৰ হোটেলৰ লগত টাই আপ কৰিলে তেওঁলোকৰ দৰকাৰ আৰু স্পেচিফিকেশ্যন অনুযায়ী চাবোন যোগান ধৰিব লাগিব। এটা চাবোন উদ্যোগত বিভিন্ন ধৰণৰ বিভিন্ন ৰং আৰু গোন্ধযুক্ত চাবোন উৎপাদন কৰা হয়। সেয়েহে বিভিন্ন কাষ্টমাৰক বিভিন্ন ধৰণৰ চাবোন যোগান ধৰোঁতে একো অসুবিধা হ'ব নালাগে। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমান সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।